সুন্দৰ ভালেদিহে মুঠি ধৰি আহিলি হয় ধৰিলো এই কথা এটা হ'ল নহয় বুজিছ নাই কি কথা পিতা এই কনৌজ ৰাজ্যৰ ৰজা অজয় সেন সেইটো এটা মহামূৰ্খ বুজিছ তাৰ ৰাজ্যত সোমাই সেই দস্যু দলে গোটেইখন লটি ঘটি কৰি পেলালে নহয় সি বাপুৰাই ৰাতিয়ে দিনে কেৱল পূজা 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 বুলিয়ে দিনবিলাক পাৰ কৰিছে বুজিছ আৰু তই যদি ৰাজ শাসন কৰিবই নোৱাৰ তেনেহ'লে আনকে দি দে আৰু যদি মানুহ পোৱা নাই মোকেই দি দে দেখিলিহঁত তেতিয়া মই কেনেকৈ ৰাজ কি হ'ল তিনিদিন হ'ল কঁকাল বিষত উঠিব পৰা নাই দেখিলিহঁত মই কেনেকৈ তেতিয়া ৰাজ্য চলাওঁ খাবলৈ নোপালো এই নাই দিয়া চাউঞ্চা তাত কথা হ'বই নাপালো এইহে ল'ৰা মোৰ এই কথা এটা বুজিছ নাই মানে দেই একদম কোনেও জানিব নোৱাৰিব সেইদিনা যে ভৰাতে ভাগ আছিল সেই বৰসৰাত ভাগ তাত আমাৰ বৰপূজাৰীয়ে কি কৰিলে বুজিছ দান দক্ষিণা যিমান সোপা পালে ৰাম গোটেইখিনি চপা কোঠাই ভৰাই থৈ দিলে হয় বোপাই মোৰ বাপুৰাই মোলে এটকাও নথলে নহয় আৰু ৰাতিটোতে ক'ৰ পৰা জানো খাটাংকৈ খংটো উঠিলে কাটি পেলালো চাউল মাৰিবলৈ বুজিছ নেকি বাৰু মই নহয় গোটেইকেইটা একেহে লগতে আৰু যেন তেনে সেইটো বুদ্ধি মই হৈ পৰিলোঁ ৰাজ্যৰ প্ৰধান পূজাৰী আৰু তাৰ পাছত কি হ'ল বুজিছ খাবলৈ নোপোৱা যাত এই গাঁতত সোমোৱা এইবিলাক গমেও দেখি নাপায় নুশুনে আধাৰ কৰিবে আধাৰ কৰিবে শেষ কৰি পেলাম এনেকুৱাটো কৰি থাকে দেখিছ নাই তেনেকৈ সাপটো নিচিনা পাহৰি থাকিলো কিবা কঁকালুটি লগা যে পোনাই ধৰক মৰি নাই এতিয়া শৰাব ভাগ কেইটামান সোনকালে যাব লাগিছিলে নেকি আমাৰ ধৰ অকণমান পলমে হৈ যায়